এভৰিৱান আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৱে সুখী আৰু সেফ আছে আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব আৰু আজি ভাবিছোঁ চাহৰ লগত খাবৰ কাৰণে কিবা এটা বনাওঁ তেতিয়াহ'লে আহকচোন আজি চাওঁ আমি কি বনাওঁ এয়া আহি গ'লো পাকঘৰত আৰু চলি আছে প্ৰস্তুতি বস্তু বনোৱাৰ মা আজি কি বনাব কৈ দিয়া আজি চিংৰা বনাম বুলি ভাবিছোঁ আপোনালোকে চাই থাকিবচোন কেনেকৈ বনাওঁ মই চিংৰা বনাবৰ কাৰণে লৈছোঁ ময়দা 250 গ্ৰাম আৰু ইয়াতে মই অলপ দিম নিমখ অলপ কালজিৰা আৰু জৈন গুটি কেইটামান দিম আৰু এইকেইটা মই হাতেৰে মোহাৰি দিম তেতিয়া ধুনীয়া গোন্ধ ওলায় আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ মিক্স কৰি ল'ম এইখিনি মই এতিয়া মিক্স কৰা হৈ গ'ল আৰু ইয়াতে মই 4-5 চামুচমান ৰিফাইন তেল দিম আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম এয়া মোৰ তেল মিক্স কৰা হৈ গ'ল আৰু এতিয়া ময়দাখিনি যদি মুঠি মাৰোতে হাতত মুঠিটো ৰৈ যায় তেতিয়া মোৰ তেলখিনি জোখত হৈছে আৰু এতিয়া মই অলপ পানী দি ডোটো তৈয়াৰ কৰি ল'ম পানী একেবাৰতে বেছিকৈ নিদিব অলপকৈ দি মাৰিব লাগিব এয়া মোৰ ডোটো তৈয়াৰ হ'ল আৰু ঠিক লুচি বনাৰ দৰে আপোনালোকে মাৰিব বেছি টানো হ'ব নালাগে কোমলো হ'ব নালাগে আৰু ইয়াতে মই অলপমান তেল সানি 15-20 মিনিটৰ বাবে ঢাকি থৈ দিম ডোটো হোৱালৈ মই চিংৰা ষ্টাফিংখিনি বনাওঁ চিংৰা ষ্টাফিং বনাবৰ কাৰণে মই এটা পিঁয়াজ কাটি লৈছোঁ এটা জলকীয়া কাটি লৈছোঁ 3টা আলু বইল কৰি লৈছোঁ আৰু কেইটামান বুট বইল কৰি লৈছোঁ আৰু অলপ বাদাম লৈছোঁ অলপ পাঁচফোৰণ লৈছোঁ আৰু অলপ কটা জিৰা লৈছোঁ আৰু এতিয়া মই ষ্টাফিংখিনি বনাম এয়া মোৰ তেলখিনি গৰম হৈ গৈছে এতিয়া ইয়াত মই পিঁয়াজ দিম আৰু কাটি থোৱা জলকীয়াখিনি দি দিছোঁ অলপ পাঁচফোৰণ আৰু অলপ কটা জিৰা আৰু এতিয়া ইয়াত অলপ মই নিমখ দি দিম আৰু এইখিনি মই অলপ ৰঙচুৱা পৰালৈ ভাজি থাকিম এতিয়া মোৰ পিঁয়াজখিনি ৰঙচুৱা পৰা হৈ গৈছে আৰু এতিয়া ইয়াত মই অলপ হালধি দি দিম আৰু এতিয়া ইয়াত মই বইল কৰি লোৱা বুটখিনি দি দিম আৰু এতিয়া ইয়াত মই অলপ গুড়ি মছলা দিম অলপ জিৰাৰ গুড়ি অলপ ধনিয়াৰ গুড়ি আৰু অলপ চব্জি মছলা আৰু এতিয়া এইখিনি মই 2 মিনিটমান ভালকৈ ভাজি থাকিম এতিয়া মোৰ এইখিনি ভজা হৈ গৈছে আৰু এতিয়া ইয়াত মই বইল কৰি লোৱা আলুখিনি দিম আৰু এইখিনি মই অলপ পিটিকি লৈছোঁ আৰু এতিয়া ইয়াত মই বাদামখিনি দি দিম আৰু এতিয়া মই এইখিনি ভালকৈ ভাজি থাকিম এয়া মোৰ এতিয়া ষ্টাফিংখিনি হৈ গ'ল আৰু মই এতিয়া প্লেট এখনত নমাই থ'ম এয়া মোৰ ডোটো 20 মিনিট হৈ গ'ল
এতিয়া আৰু 2-3 মিনিটৰ কাৰণে এনেকৈ মাৰি ল'ব লাগিব। তাৰ পৰা মই 3টা লাৰু বনাই লৈছোঁ আৰু এতিয়া মই ৰুটিৰ দৰে বেলিম। অলপ দীঘলীয়াকৈ বেলিব। মোৰ বেলা হৈছে আৰু ঠিক এনেদৰে কৰিব, বেছি ডাঠো নহয় পাতলো নহয়, আৰু মিডিয়াম কৰিব আৰু মাজেৰে মই দুভাগ কৰি দিম। আৰু এনেকৈ মই এটা ফাল উঠাই ল'ম আৰু এইটো মূৰত এনেকৈ অলপ পানী লগাই দিব। তাৰপিছত এই মূৰ দুটা লগাই দিব আৰু এইখিনি ভালদৰে দিব, যেন তেলত দিলে চিঙৰাটো জইনটো ফাটি নাযায়। জইনটো ভালদৰে লগাব। মোৰ চিঙৰাৰ শ্বেপটো দিয়া হৈছে। এতিয়া মই ইয়াতে ষ্টাফিংখিনি দিম। এনেকৈ দিব আৰু অলপ হেঁচি দিব। আৰু ষ্টাফিংখিনি মোৰ ভৰোৱা হ'ল। এতিয়া জইনটোৰ বিপৰীত চাইডে এনেকৈ ভাঁজ কৰি ল'ব আৰু চাৰিওফালে এনেকৈ পানী দিব। তাৰপিছত দুয়োটা মূৰ এনেকৈ লগাই দিব। এনেকৈ জইনটো ধুনীয়াকৈ মাৰি দিব, নহ'লে ভিতৰৰ ষ্টাফিংখিনি ওলাই যাব। এয়া মোৰ চিঙৰা ৰেডি হৈছে আৰু তেলো গৰম হৈছে। এইবাৰ মই ফ্ৰাই কৰিম। এইবাৰ মই ওলটাই দিম। লাহে লাহে দিব লাগিব, নহ'লে ভাঙি যাব। মাজে মাজে এনেকৈ ওলটাই থাকিব লাগিব আৰু হোৱালৈকে ভাজিব লাগিব। এয়া আমাৰ গৰম গৰম চিংৰা ৰেডি আৰু ইয়াৰ লগত চাহ। আজিৰ ভিডিঅ'টো ইমানতে শেষ হ'ল। আৰু আমাৰ ভিডিঅ'বোৰ যদি চাই ভাল পায়, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। আৰু আজিলৈ আহিছোঁ।